শিশুসকলৰ বাবে এক্সেছ বাৰ্ছৰ থেৰাপি কিমান প্ৰয়োজন? শিশুসকলৰ বাবে এক্সেছ বাৰ্ছৰ থেৰাপি 100% নহয়, 1000% প্ৰয়োজন, তাতকৈও বেছি। কাৰণ আপোনাৰ ঘৰত আপুনি আৰু আপোনাৰ মানুহজন হাজবেণ্ড ৱাইফে সন্তানক দেখুৱাই এনিটাইম আপোনালোকে কাজিয়া কৰি থাকে। ৰাতি কাজিয়া কৰিব, পুৱা সন্তান বিদ্যালয়লৈ যাব লাগিব। কিমান কষ্ট হয় আপোনালোকে কওকচোন, কিমান কষ্টত যায় সন্তান স্কুললৈ, বিদ্যালয়লৈ। আৰু এই শাস্তিখিনি অকল কাৰ কাৰণে হয় বাৰু? এয়া হয় পেৰেণ্টছৰ কাৰণে, মাক দেউতাকৰ কাৰণে। ল'ৰা ছোৱালীৰ উৎকৰ্ষ সাধন কৰিবলৈ হ'লে, শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰিবলৈ হ'লে ল'ৰা ছোৱালীক খেলা ধূলাৰ লগতে এই থেৰাপিসমূহ প্ৰদান কৰিব লাগিব। যদি আপুনি খেলা ধূলাত দিব পৰা নাই, তেতিয়াহ'লে আপুনি কি কৰিব? আপুনি এক্সেছ বাৰ্ছ দিয়ক। খেলা ধূলা কৰিলেও এক্সেছ বাৰ্ছ দিব লাগিব। কিয় দিব লাগিব? কাৰণ ব্ৰেইনত যি 32টা পইণ্ট আছে, সেই 32টা পইণ্ট অকল কিন্তু এক্সেছ বাৰ্ছেহে সেই সমস্যা, সেই ব্লকেজখিনি সমাধান কৰিব বিশেষভাৱে, তাৰমানে বেছিকৈ। এতিয়া এক্সেছ বাৰ্ছৰ এই 32টা পইণ্টৰ থেৰাপি আপুনি দি যেতিয়া আপুনি ৰিজাল্ট লাভ কৰিব, তেতিয়া আপোনাৰ মনটো কেনেকুৱা লাগিব কমেণ্টত দিব। ঘৰত মানসিকভাৱে মানুহজনে কামৰ পৰা পানী দুনি খাই আহি, ড্ৰিংকছ কৰি আহি ঘৰখনত মানুহজনীৰ লগত, মানে ঘৈণীয়েকৰ লগত সাংঘাতিকভাৱে অশান্তি কৰে। ঘৈণীয়েকক বিয়া পাতি অনাৰ পিছত অলপ বছৰলৈ, কেইবছৰমানলৈহে ভালকৈ থাকে সেই ধৰণৰ মানুহবোৰ। সেই ধৰণৰ মানে সেই ফাইনাইটবোৰ, যিবোৰে এটা গণ্ডিৰ ভিতৰত থাকে, নিজক ভাল পায়, নিজৰ প্ৰফিটৰ চিন্তা কৰে, নিজে খাব, নিজে পিন্ধিব, নিজৰ ভাল লগা কাম কৰিব। সেই যে মানুহ এগৰাকীক লোকৰ ঘৰৰ পৰা বিয়া পাতি আনিছিল, তেওঁৰ যে সন্তান হ'ল, আকৌ সেয়া যে তেওঁৰেই সন্তান, সেই সকলোবোৰ পাহৰি যায় অনলি ফৰ ড্ৰিংকছ। গতিকে সেই পৰিৱেশটোৰ পৰা সেই সন্তানবোৰ ইমান বেছি ডিপ্ৰেশ্যনত যায়, ট্ৰমা ড্ৰামা এই সকলোবোৰ তেওঁলোকৰ জীৱনত আহি পৰে। শেষত কি হয়গৈ? একেবাৰে ডিপ্ৰেশ্যনত গৈ পঢ়া শুনা এৰি জীৱনটো যেন নেলাগে হয় সেই সন্তানসকলৰ। গতিকেই 1000% এক্সেছ বাৰ্ছৰ থেৰাপিৰ বিশেষ প্ৰয়োজন আছে, যিবোৰ ডিলিট কৰি পেলাব। গতিকে সন্তানক বহুত প্ৰয়োজন এক্সেছ বাৰ্ছ থেৰাপি। ৰাতিপুৱা যেতিয়া স্কুললৈ, বিদ্যালয়লৈ যায়, ৰাতি মাক দেউতাকৰ কাজিয়াবোৰ দেখি বিদ্যালয়ত গৈ কেতিয়াও নপঢ়ে। শিক্ষকে শিক্ষাদান কৰে, কিন্তু সেই তেনেধৰণৰ পৰিৱেশৰ পৰা যোৱা সন্তানকেইটাই 1% শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। কাৰণ তেওঁলোকৰ মন মগজু অনবৰত খেলি মেলি হৈ থাকে, আৰু সেই খেলি মেলিৰ বলত তেওঁলোকৰ আচলতে একেবাৰে মনবোৰ শোচনীয় অৱস্থাত পৰে। সেইকাৰণেই কৈছোঁ যে এক্সেছ বাৰ্ছৰ থেৰাপি সন্তানৰ কাৰণে বহুত বেছি প্ৰয়োজন। আজিকালি বহুত বেছি মাক দেউতাকৰ কাজিয়াবোৰ হয় ঘৰবোৰত। আগৰ দিন নাই নহয়। আগৰ দিনত মাক দেউতাকে বহুত লাজ পায়, নেদেখুৱায় সন্তানক কাজিয়া। কিন্তু আজিকালি মানুহৰ টকা পইচাও বেছি, জ্ঞানীও বেছি আজিকালি মানুহ, আৰু এনেকুৱা সমস্যা ঘৰবিলাকত অসভ্যালিবোৰো বেছি হয়, যাৰ কাৰণে সন্তান বহুত বেছি দুখত থাকিব লগা হয়, আৰু ভৱিষ্যত জীৱনটো অন্ধকাৰলৈ সেই পেৰেণ্টছে ঠেলি দিব লগা হয়। গতিকে আপোনালোকক মই বাৰে বাৰে কওঁ, আপোনালোকে এক্সেছ বাৰ্ছ আপোনালোকৰ সন্তানক দিয়ক, দিবই লাগিব। বহুত কষ্ট কৰি হ'লেও আপোনালোকে দিয়ক। আৰু এইখিনিতে আৰু এটা কথা পুনৰ কওঁ, মই বাৰে বাৰে ভিডিঅ'ত কওঁ যে এটা দুটা দিলে নহ'ব। কেতিয়াবা মেজিক মেৰাকুল হৈ যায়, বহুত ভাল হৈ যায়, কিছুমানৰ মেজিক হৈ পৰে এটাতেই। কিন্তু যদি আপোনাৰ হাতত সেই অস্ত্ৰপাত থাকে, গোটেই মন্ত্ৰ
তাৰোপৰি ক্লিয়াৰিং ষ্টেটমেণ্ট, ক্লিয়াৰিটি, এই সকলোবোৰ আপোনাৰ এনি টাইম হৈ থাকিব, যিহেতু আপোনাৰ জীৱনভৰৰ কাৰণে এই জ্ঞানখিনি থাকিব এক্সেছ বাৰ্ছৰ। গতিকে আপুনি প্ৰেক্টিচনাৰ হৈ এই গোটেইখিনি যেতিয়া আপোনাৰ হাতত থাকিব, আপুনি প্ৰতিটো সমস্যাই সমাধান কৰিব পাৰিব। আপুনি গাড়ীত গৈ থাকোঁতেও আপুনি এই ক্লিয়াৰিং ষ্টেটমেণ্ট মাতি আপুনি যি সন্মুখীন হৈছে সমস্যাৰ আপুনি সমাধান কৰিব পাৰিব। ঘৰখনতো হেল্থ, এডুকেশ্যন, ছ'চিয়েল আপুনি সকলোবোৰেই। গতিকে মেনিফেষ্ট কৰিব লাগিব, বহুত কষ্ট কৰিব লাগিব এই কথাখিনি। আপোনালোকে যদি ঘৰখনৰ কাৰণে এই যে এক্সেছ বাৰ্ছ কৰিম, পইচাকেইটা ক'ত পাম, কি হ'ব ক্লাছটো ল'বলৈ, ক্লাছ এটা লৈ কি কৰিম, আপোনালোকে এইবোৰ ভাব নল'ব কেতিয়াও, নকৰক এইবোৰ, ভাবলে নাহক। কষ্ট কৰিব লাগিব এই পইচাকেইটালৈ, 28,000 টকালৈ আপোনালোকে কষ্ট কৰিব লাগিব নোৱাৰাখিনিও। আপোনালোকৰ কষ্ট অলপ দিনলৈ, তাৰপিছত চাব সন্তানৰ সাংঘাতিক ভাল, আপোনাৰ সাংঘাতিক ভাল, আপোনাৰ মানি প্ৰব্লেম ছ'ল্ভ হ'ল, আপোনাৰ সকলোবোৰ ভাল হ'ল, ছ'চিয়েল টাচ খুব ভাল হ'ল, মুঠতে ভালেই। গতিকে সন্তানৰ পঢ়াৰ লগতে আপোনাৰো ভাল হ'ব, পৰিয়ালৰো ভাল হ'ব, সকলোৰে ভাল হ'ব। এক্সেছ বাৰ্ছৰ থেৰাপি দিবই দিব সন্তানক। এই আপুনি শিকি হ'লেও দিব, আপুনি কাৰোবাৰ ওচৰত থেৰাপি দিবলৈ নি হ'লেও দিব। গতিকে 1000%তকৈ অধিক প্ৰয়োজন এই এক্সেছ বাৰ্ছ থেৰাপি সন্তানৰ কাৰণে। মই আপোনালোকক বাৰে বাৰে কৈছোঁ এইটো কথা, সন্তানৰ মন মগজু স্থিৰ কৰি ৰাখিবৰ কাৰণে, তেওঁলোক কোন বাটে যাব, তেওঁলোকৰ কনফিডেণ্ট লেভেল, তেওঁলোকৰ সুস্থ শৰীৰতা, তেওঁলোকৰ উচ্ছৃংখলতা, এইবোৰ দূৰ হ'বৰ কাৰণেই এক্সেছ বাৰ্ছ থেৰাপি বিশেষ প্ৰয়োজন আছে। গতিকে আপোনালোকে পলম নকৰিব, আপোনালোকে এৱাৰনেছ আনক আপোনালোকলৈ। কষ্ট কৰি হ'লেও আপোনালোকে এক্সেছ বাৰ্ছৰ ক্লাছ কৰক, কষ্ট কৰি হ'লেও আপোনালোকে বাৰ্ছ দিয়ক, আৰু এই জ্ঞানটোৰ প্ৰতি আপোনালোক সদা আগ্ৰহী হওক, ৰেচপেক্ট কৰক, আধ্যাত্মিক গুণ গৰিমা এয়া। গতিকে আপুনি ইউনিভাৰ্চক আপুনি কানেক্ট কৰিবলৈ হ'লে এই জ্ঞানখিনি ভাল পাব লাগিব, ল'ব লাগিব শিক্ষা। নিগেটিভিটি আপোনালোকে বাই নকৰি, সকলোবোৰ দূৰ কৰি আপোনালোকে এই এক্সেছ বাৰ্ছলৈ সোমাই আহক। মোৰ ক্লাছবিলাক এক্সেছ বাৰ্ছৰ হৈ আছে, চলি আছে গুৱাহাটীত। গতিকে মোৰ লগত কণ্টেক্ট কৰিব, আপোনালোকে যোগাযোগ কৰিব, আৰু ক্লাছ কৰি আপোনালোকে নিজেই গম পাব কেনেকুৱা এটা পৰিৱৰ্তন, কিমান ভাল লগা। গতিকে বাৰ্ছ দিয়ক, বাৰ্ছ ৰান কৰক, আৰু এক্সেছ বাৰ্ছৰ ক্লাছ কৰক। এক্সেছ বাৰ্ছ পুনৰ কৈছোঁ বহুত প্ৰয়োজন শিশুৰ কাৰণে, বহুত প্ৰয়োজন। ধন্যবাদ।